নমস্কাৰ এলাইভ নিউজৰ ষ্টুডিঅ' মজিয়াত মই পূজা শইকীয়া। নগাঁও আৰক্ষীৰ জালত 2 ড্ৰাগছ ব্যৱসায়ী। ধৃত ড্ৰাগছ ব্যৱসায়ী দুজন ক্ৰমে শ্বৰিফুল হুছেইন আৰু জেহেৰুল ইছলাম। নগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই শনিবাৰে নিশা নগাঁও চহৰৰ আনন্দনগৰ আৰু মোৱামৰীৰ পৰা আটক কৰে ধৃত ড্ৰাগছ ব্যৱসায়ী দুটাক। আৰক্ষীয়ে বহু পৰিমাণৰ ড্ৰাগছৰ লগতে শ্বৰিফুল ইছলামৰ পৰা এডাল দুষ্প্ৰাপ্য কেকু সাপো উদ্ধাৰ কৰে। আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। ক'ত ঘৰ? মোৱামাৰী। কেকু সাপ কেইটা হ'ল? কেকু সাপ কেইটা হ'ল? কেকু সাপ কেইটা হ'ল? এটা আৰু লগত ব্ৰাউন চুগাৰ আছিলে আৰু গাঞ্জা। কিমান দিন ধৰিবলৈ কৰিছে এইবিলাক ব্যৱসায়? কিমান দিন ধৰিবলৈ কৰিছে? ক'ৰ পৰা আনিছিলে? বেলেগ এজনে দিছিলে।